অভিনেত্ৰী হিমাক্ষী কলিতাৰ ভাল খবৰটো পালেনে? খবৰটো পোৱাৰ পাছত অনুৰাগীসকলেও শুভেচ্ছাৰে উপচাই পেলাইছে। বিয়া নেকি হিমাক্ষী কলিতাৰ? সবিশেষ জানিবলৈ অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী হিমাক্ষী কলিতাৰ ভাল খবৰটো সামাজিক মাধ্যমত পোৱাৰ লগে লগে সমগ্ৰ অনুৰাগীৰে শুভেচ্ছাৰে উপচাই তুলিছে। সবিশেষ জানিবলৈ পাব, অলপো স্কিপ নকৰিব, তেতিয়াহে ভালদৰে বুজি পাব। হয় বন্ধু বান্ধৱীসকল, আপোনালোকক অভিনেত্ৰী হিমাক্ষী কলিতাই এটা বহুত সুন্দৰ খবৰ দিছে। সেই খবৰটো হৈছে 2024-25 নাট্যবৰ্ষত কলাগুৰু থিয়েটাৰত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী হিমাক্ষী কলিতা। কলাগুৰু থিয়েটাৰত 2024-25 নাট্যবৰ্ষত আপোনালোকে দেখা পাব অসমৰ জনপ্ৰিয় সুদৰ্শন অভিনেতা অৰূপ বৈশ্য, পদ্মৰা গোস্বামীকে আদি কৰি বহুতো নপুৰণি শিল্পীৰ সমাহেৰে 2024-25 নাট্যবৰ্ষত আপোনালোকৰ মাজলৈ আহি আছে অভিনেত্ৰী হিমাক্ষী কলিতা কলাগুৰু থিয়েটাৰত। ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।